নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। এইবাৰ যিহেতু মই BA কমপ্লিট কৰিছোঁ, সেইকাৰণে চাৰ্টিফিকেটৰ কাৰণে অনলাইন কৰিবলৈ আমাৰ কলেজলৈ যাওঁ আৰু মই যিমানখিনি পাওঁ আপোনালোকক আমাৰ কলেজখন দেখাবলৈ যত্ন কৰিম। মানুহে খেতি কৰি আছে। আমি কলেজ আহি পাই গ'লোহি। এখন আমাৰ কলেজৰ বাহিৰখন। এইখন গেট, সেইফালে সোমাই যাব পাৰে। এইখনেই হৈছে মাজুলী মহাবিদ্যালয়ৰ গেটখন। এইফালেদি আমাৰ কলেজলৈ সোমাই আহিব পাৰি। আমাৰ কলেজখন মাজুলী মহাবিদ্যালয়খন 1962 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এইখন হৈছে আমাৰ কলেজৰ ফিল্ডখন। ইয়াত কোনো ধৰণৰ খেল পতা নহয়। আমাৰ যিখন ডাঙৰ ফিল্ড আছে, সেই ফিল্ডখন বাৰু দৰিয়াঘাটতহে আছে। আৰু এই ৰাস্তাটোৰ চাৰিওকাষে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ এইবোৰ ফুল ৰুই থৈছে। আৰু এইটো হৈছে আমাৰ অডিটৰিয়ামটো। ইয়াত আমাৰ কলেজত যিবিলাক উৎসৱ পাৰ্বণ পতা হয়, সেইবিলাক এই অডিটৰিয়ামতে পতা হয়। আৰু কেতিয়াবা এক্সামো এই অডিটৰিয়ামতে পতা হয়। এতিয়া আমি আহি আছোঁ আমাৰ কলেজৰ যিটো মেইন অফিচলৈ আহি আছোঁ। আৰু অফিচতে আমাৰ যিকোনো কলেজৰ অনলাইন বা আমাৰ যিকোনো ধৰণৰ কাগজ পত্ৰ অফিচতে জমা লোৱা হয়। আৰু এতিয়া আমি তালৈ আহি আছোঁ আৰু তাতো আপোনালোকক দেখাম বাৰু কি হয়। এখন মোৰ কলেজ। আগতে আমি যেতিয়া ঠাণ্ডা দিন আছিলে, এই পিলাৰবিলাকতে বহিছিলোঁ। এইখন আমাৰ কলেজ, কিছুমান দেখাইছোঁ আৰু। এইখন আমাৰ কলেজৰ কেণ্টিনখন বন্ধ কৰি থৈছে। এখন আমাৰ কলেজৰ কেণ্টিন এটা বন্ধ কৰি থৈছে। এয়া হৈছে আমাৰ কলেজৰ গাৰ্লছ কমন ৰুম আৰু বইজ কমন ৰুম। আৰু এইফালে আছে বাইক ষ্টেণ্ড। ইয়াতে বাইকবিলাক থোৱা হয়। আৰু এইখন হৈছে আমাৰ কলেজৰ ফিল্ডখন। ইয়াতে আগতে যেতিয়া ঠাণ্ডা দিন হয়, ঠাণ্ডা দিনত আমাৰ ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীবিলাক আমি ইয়াতে বহিছিলোঁ। আৰু যিবিলাকৰ ঘৰত বৰটেঙা আছিলে সিহঁতি বৰটেঙা আনে আৰু আমি সকলোৱে ইয়াতে কাটি ভাগ কৰি খাইছিলোঁ। আৰু কলেজৰ ফিল্ডতে আমি অফ পিৰিয়ড পালে সকলো বহোঁ আৰু ইয়াতে সকলোৱে আমি আড্ডা মাৰিছিলোঁ। আৰু এইফালে এই ৰুমবিলাকত আগতে আমি যেতিয়া ইয়াত পঢ়ি আছিলোঁ, তেতিয়া ইয়াতো ক্লাছ কৰিছিলোঁ। আৰু যিহেতু এতিয়া গৰম বন্ধ চলি আছে আৰু ইয়ালৈ কোনো ল'ৰা ছোৱালীও নাহে, সেইকাৰণে এইবিলাকত তলা মাৰিয়ে থৈ দিছে। আৰু কোনো যিহেতু নাহে, খুলি থৈনো কি কৰিব, সেইকাৰণে তলা মাৰি থৈ দিছে। সেইটো হৈছে আমাৰ কলেজৰ যিটো মেইন অফিচ, সেই মেইন অফিচটো। আৰু ইয়াতে আমাৰ কলেজৰ যিবিলাক আমাৰ লাগতিয়াল কাম, সেইবিলাক ইয়াতে কৰা হয়। আৰু আমাৰ যদি কিবা অনলাইন কৰিবলগীয়া হয় কলেজৰ, সেইখিনিও এই অফিচতে ইয়াতে অনলাইন কৰা হয়। আমি
কাম কৰি পেলাই বাহিৰলৈ আহিছোঁ। আজি গোটেইখিনি কাম কৰা নহ'লে আকৌ আহিব লাগিব। এয়া আমি কলেজৰ বাহিৰতে অলপ এনে ৰখি আছোঁ। অকণমান খোজকাঢ়ি এফালে আহিছোঁ। বহুত দিন অহা নাই সেইকাৰণে অকণমান ফুৰি লৈছোঁ আৰু। এয়া আমাৰ কলেজৰ বাহিৰ। এতিয়া আমি অকণমান জ্যোৎস্নাক আগবঢ়াই থৈ আহিলোঁগৈ। এতিয়া আহি আছোঁ খোজকাঢ়ি। এই ঘৰটোতে আগতে আমি আছিলোঁ। ইয়াত যেতিয়া আমি আছিলোঁ তেতিয়া ইয়াতে আছিলোঁ। তেতিয়া বাইদেউহঁতৰ ঘৰ মানে আমি যেতিয়া ইয়াতে পঢ়িছিলোঁ 3 বছৰ, তেতিয়া আমি সেই বাইদেউহঁতৰ লগত আছিলোঁ। আজি বাৰু এতিয়া বাইদেউহঁতৰ লগত সোমোৱা নাই, মানে ঘৰলৈ যাবলৈ দেৰি হৈছে সেইকাৰণে বাইদেউহঁতৰ লগত সোমোৱা নহ'লে। আৰু ইমান ৰ'দ দিছে সেইকাৰণে সোনকালে যাওঁগৈ ঘৰলৈ। আগতে আমি ইয়াত থাকি লৈছিলোঁ, মানে আমাৰ ঘৰৰ পৰা কলেজলৈ অলপ দূৰ যে সেইকাৰণে বতৰ বেয়া হ'লে আহিবলৈ দিগদাৰ হয়। এতিয়া আমি আহিলোঁ কিবা খাবলৈ আবেলিচলি। এয়া মাংস ৰুটি খাইছোঁ। এইটো গৰমত খাইছোঁ, ঘৰত একো খোৱা নহ'লে সেইকাৰণে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া মই আপোনালোকক যিমানখিনি পাৰিলোঁ সিমানখিনি আমাৰ কলেজখন দেখাইছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।